চৰকাৰ গ'ল আকৌ আহিল তথাপিও লাইকা দধিয়াবাসীৰ কোনো সমস্যাৰ সমাধান নহল পুনৰ সংস্থাপন চৰকাৰৰ নেতা পালি নেতাৰ আশ্বাসবোৰ আশ্বাস হৈ ৰ'ল লাইকা দধিয়াবাসীৰ আশাবোৰ আশা হৈ ৰ'ল চৰকাৰে ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা কাষৰীয়া লাইকা দধিয়াৰ বনগাঁওবাসীক সিদ্ধান্ত গ্ৰহণ কৰিছিল অন্য ঠাইত পুনৰ সংস্থাপনৰ সেইমৰ্মে বহু আবেদন নিবেদন আৰু আন্দোলনৰ ফলত আশ্বাস দিছিল তিনিচুকীয়া আৰু লখিমপুৰ জিলাত পুনৰ সংস্থাপনৰ তাৰে লাইকা বনগাঁৱৰ ১৬০টা পৰিয়ালে জাগুনৰ টিংকুপানীত ১১ মাহে ত্ৰিপালৰ চালিৰ তলত দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছিল সুখৰ খবৰটো আছিল লাইকাৰ ১৬০টা পৰিয়ালক চৰকাৰে তিনিচুকীয়া জিলাৰ নামপাই টাপু বনাঞ্চলত সংস্থাপনৰ ব্যৱস্থা কৰিছিল যদিও স্থানীয় ৰাইজৰ প্ৰতিবাদত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ফলত দুৰ্ভগীয়া লাইকাৰ ১৬০টা পৰিয়ালে পুনৰ অস্থায়ী শিবিৰলৈ উভতি আহিবলগীয়া হয় এতিয়া লক্ষণীয় হ'ব লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰ আৰু মিচিং জাতীয় সংগঠনসমূহে কি ব্যৱস্থা গ্ৰহণ কৰে আজি লাইকা ৰাইজৰ ১৬০টা পৰিয়ালক জিলা প্ৰশাসনে পুনৰ সংস্থাপন দিম বুলি জাগুন টাপুৰ লৈ গৈছিলে কিন্তু তাৰ স্থানীয় ৰাইজে বাধা প্ৰদান কৰাত আমি পুনৰ ঘূৰি আহিবলগীয়া হ'ল কিন্তু সিহঁতে ৰাইজক কৈছোঁ যে আমি সিহঁতৰ সম্পত্তি বিচাৰিব অহা নাই চত্ব কৰিব অহা নাই কিন্তু আমি জিলা প্ৰশাসনৰ পৰা বিচাৰিছোঁ যে আমিও অসমৰ খিলঞ্জীয়া আমাক মাটি প্ৰদান কৰিব লাগিব পুনৰ সংস্থাপন দিব লাগিব